নমস্কাৰ বন্ধু বান্ধৱীসকল, নীলাচি অসমৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই পকা আম দি পেলাই মিঠা আচাৰ বনাইছিলোঁ আৰু তাই ভাবিছোঁ আপোনালোকক দেখাওঁ মই কেনেকৈ বনালোঁ। প্ৰথমে মই আমখিনি এনেকুৱা সৰু সৰু পিচ দি কাটি ল'লোঁ, তাৰপিছত ভিনেগাৰ দি ভালকৈ মিহলাই ল'লোঁ আৰু এতিয়া মই গেছত কেৰাহী গৰম কৰি তাত শুকান জলকীয়া, তাৰপিছত ধনিয়া গুটি আৰু পাঁচফোৰণ সেয়া অকণমান গৰম কৰি ৰঙাকৈ ভাজি খুন্দনাত খুন্দি লৈছোঁ। আপোনালোকে মিক্সিতো দিব পাৰে, মই মিক্সিত দিয়া নাইকিয়া খুন্দনাতে খুন্দি লৈছোঁ। আৰু এতিয়া কেৰাহীত অলপমান তেল দি পেলাই তাতে আপুনি আমখিনি দি দিব। তেলখিনি গৰম হোৱাৰ পিছত মই আম দি দিছোঁ। এতিয়া সোৱাদ অনুসৰি অকণমান নিমখ দিব। দিছিলোঁ মই হালধি আৰু মিঠৈও দিব। মিঠৈটো যিহেতু পকা আমৰ মিঠা থাকে, গতিকে মিঠৈটো আপোনালোকে চাই সোৱাদ অনুসৰি দিব। খুন্দি লোৱা মছলাৰ গুড়িখিনি মই এতিয়া দি দিছোঁ। এইখিনি মই একদম পিছত মিহলাবলৈ থৈছোঁ যাতে গোন্ধটো ইয়াৰ ভাল ওলায়। তাৰপিছত ভালকৈ মিহলাই দিব। চাওক প্ৰায় হৈ গৈছে। এতিয়া একদম শেষত মই দিছোঁ জলকীয়া গুড়ি আৰু জিৰা গুড়ি অলপমান। শেষত একদম আমাৰ পকা আমৰ মিঠা আচাৰ হৈ গ'ল। খাবলৈ বহুত সোৱাদ হয়, আপোনালোকেও চাব। ৰুটি হওক, ব্ৰেড হওক, ইয়াৰ লগত খাব পাৰিব। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।